Hello my dear students. বহু সময় দেখা যায় অর্গানিক কেমিস্ট্রিত আমাৰ ডাউট থাকে আমি ভাল নাপাওঁ আমি বুজি নাপাওঁ টান হয় কিন্তু জেডব্লিউ হক বা নীট হক বা বোর্ড এটা অর্গানিক কেমিস্ট্রি কোৱেশ্যনবোৰেহে ভৰপুৰ এটা ঠিক যেনেদৰে তোমাৰ মুভি এখনৰ ট্ৰেইলাৰ প্ৰথমতে দেখুৱাই দিয়া হয় ট্ৰেইলাৰটো ভাল হলেহে মুভিখন চাবলৈ মন যায় ঠিক তেনেকৈ অর্গানিক কেমিস্ট্ৰিৰো মই ভাবো যে ট্ৰেইলাৰ হিচাপে একচুয়ালি বস্তুটো যেটো আছে নমেনক্লেচাৰ আমি যদি বস্তুবোৰৰ নামেই নাজানো তেতিয়া আমাৰ ইন্টাৰেষ্টটো নবহে গতিকে ইন্টাৰেষ্টটো যেটা নবহিব সাবজেক্টটোৰ প্ৰতি এটা তোমাৰ অটোমেটিক দুৰ্বলতা আহি যাব গতিকে মই আজি প্ৰথম ভিডিঅ'টোত তোমালোকক অৰ্গেনিক কেমিস্ট্ৰি যিবোৰ কম্পাউণ্ড আৰু নমেনক্লেচাৰ বিষয়ে শিকাবলৈ ট্ৰাই কৰিম আৰু মোৰ লগত সংযুক্ত হৈ থাকিবা আৰু ক্ৰমান্বয়ে আমি আগবাঢ়ি গৈ থাকিম এটা সাধাৰণতে দেখা যায় যে নাম আমাৰ এটা মোৰ নাম তোমাৰ নাম সাপোজ বিৰাজ বৰা এটা বৰা বিৰাজ বুলিতো নকয় তাৰমানে এটা ফাৰ্স্ট নেম থাকিব আৰু এটা তোমাৰ মিডল নেম থাকিব এটা তোমাৰ সাৰনেম থাকিব ইয়াতো যেতিয়া যিকোনো কম্পাউণ্ড এটাত বিভিন্ন দেশত বেলেগ বেলেগকৈ কোৱা হ'ল তেতিয়া সকলোবোৰৰ এটা খেলিমেলি এটা সৃষ্টি হ'ল তো যাৰ ফলত আমাৰ কি হ'ল IUPAC ইণ্টাৰনেশ্যনেল ইউনিয়ন অফ পিয়ৰ এণ্ড এপ্লাইড কেমিষ্ট্ৰি তেওঁলোকে কি কৰিলে যে সকলো বস্তুৰ প্ৰতিটো কম্পাউণ্ডৰ এটা ইউনিক নেম যে সেই নামটো গোটেই বিশ্ব ব্ৰহ্মাণ্ডত সেই নামটোৱে থাকিব গতিকে এটা ফৰ্মুলা আমাক বনাই দিলে এতিয়া আমি ঘৰত তোমাক মৰমত ভাবু বুলি যদি মাতি দিও স্কুলত মাতিব তোমাৰ ব্ৰজেন বুলি তেতো নহব সো এতিয়া আমাৰ এই ষ্টাইলটো যদি চাও এটা ফৰ্মুলা মই তোমালোকক শিকাবলৈ যাম তো IUPAC যেটো ফৰ্মুলা ঠিক কৰি আমাক দিছে তাৰ প্ৰথমতে আছে সেকেন্ডাৰী প্ৰেফিক্স প্ৰাইমাৰী প্ৰেফিক্স প্ৰেফিক্স মানে আগত যিবোৰ বহে ওয়াৰ্ড ৰুট প্ৰাইমাৰী সাফিক্স আৰু তোমাৰ সেকেন্ডাৰী সাফিক্স তো আমি এটা এটাকে গৈছো দেই চাবা প্ৰথমতে পঢ়িছো আমি যে সেকেন্ডাৰী প্ৰেফিক্স একচুয়ালি সেকেন্ডাৰী প্ৰেফিক্স হয় কি মই ইয়াত লিখি দিছো যে লোকেন্ট অৰ সাবস্টিটুয়েন্ট গ্ৰুপ মানে যিবোৰ আমাৰ নামৰ আগত বহে এটা ধৰি লোৱা নামৰ আগত বহাৰ ভিতৰত কোন কোন আছে আমাৰ যিমান হেলোজেন আছে তাহাতক আমি কি কম হেলো যেনেকুৱা ফ্লুৰো ক্লোৰো ব্ৰোমো আয়োডো ঠিক তেনেকৈ আৰ যিমান গ্ৰুপ আছে আৰক আমি কম এলকাইল গ্ৰুপ মিথাইল ইথাইল প্ৰপাইল বিউটাইল ঠিক তেনেকুৱা ধৰণৰ আৰু ORক আমি কি কম এলকক্সি এটো ইথাৰত ইউজ হয় যেনেকুৱা মিথক্সি ইথক্সি প্ৰপক্সি নাইট্ৰো হ'ব পাৰে নাইট্ৰছো হ'ব পাৰে ডায়াজো হ'ব পাৰে মই অলৰেডি এই ভিডিঅ'টোৰ শেষত PDF এটা দিমেই তোমালোকক গোটেই মই যিখিনি পঢ়াও তাতেও তোমালোকে ধুনীয়াকৈ চাব পাৰিবা গতিকে এইবোৰ সদায় নামৰ আগত বহিব আমাৰ তাৰ পাছতে চোৱা যে প্ৰাইমাৰী প্ৰেফিক্স সাইক্লো ফৰ সাইক্লিক কম্পাউণ্ড তাৰমানে মই ক'ব বিচাৰিছো যে যদিহে তোমাৰ সাইক্লিক ৰিং থাকে মানে ক্লোজড কাৰ্বন চেইন এটা থাকে যদিহে প্ৰেজেন্ট থাকে ধৰি লোৱা এইটো এটা ইয়াত আমাৰ এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা কাৰ্বন আছে তেতিয়া হলে আমি ইয়াত সাইক্লো শব্দটো কিন্তু ব্যৱহাৰ কৰিব লাগিব বলে তোমাৰ চাৰিটা আছে বা পাঁচটা আছে 1 2 3 4 5 ক্লোজড কাৰ্বন চেইন থাকিলে আমি সাইক্লো শব্দটো আনিম নহলে নানো আৰু তাৰ পাছত তুমি চোৱা যে ওয়াৰ্ড ৰুট ইয়াত আমি টোটেল নাম্বাৰ অফ কাৰ্বন এটমৰ কথা ক'ব বিচাৰিছো যে আমি সদায় নাম্বাৰিং কৰাৰ আগতে আমি নামবোৰ লিখিবলৈ যাওতে মেইন চেইনত কেটা কাৰ্বন আছে আমি চাব লাগিব যদি তোমাৰ কাৰ্বন এটা হয় তাক আমি কি বুলি কম মিথ আমি জানো এটা কাৰ্বনক কি বুলি কম মিথ আমি ক্লাস 10 তে পাই আহিছো যদি কাৰ্বন দুটা থাকে তাক আমি কি কম ইথ এনেকুৱা ধৰণে আগবাঢ়ে তিনিটা থাকিলে কি হ'ব তোমাৰ প্ৰপ চাৰিটা হলে বিউট পেন্ট হেক্স হেপ্ট অক্ট নন আৰু 10টা হলে কি হ'ব 10টা হলে ডেক 10টা লৈকে আমি সকলোৱে জানো কিন্তু 11 বুলি যদি কৈ দিও অলপ ৰব লগা হয় কাৰণ চোৱা এতিয়া আমাৰ বহুত কম্পাউণ্ড আছে যেনেকৈ আমি নৰ্মেল সাৰ্ফ এক্সেলটো যদি ইউজ কৰো সাবুন ইউজ কৰো তাতে 17টা কাৰ্বন আছে C17H35 COON তাক আমি কি বুলি নকম গতিকে অলপ এটলিষ্ট গম পাই থাকিব লাগে যে 11টা যেতিয়া থাকিব তাক তুমি কি বুলি কবা আনডেক বুজিছা 12টা যদি থাকে তোমাৰ কি হ'ব দো ডেক আৰু 13টা যদি থাকে ট্ৰাই ডেক তো এনেকৈ আহি থাকে সাপোজ তোমাৰ 20টা আছে 20টাক কি বুলি কবা ইকজ ঠিক তেনেকৈ 21টা যদি থাকে হেনিকজ আৰু যদি সাপোজ ধৰিলা তোমাৰ 30টা থাকে তেতিয়া আমাৰ কি হ'ব ট্ৰায়াকন্ট এনেদৰে আগবাঢ়ি থাকে
এটা আটাইতকৈ ইম্পৰ্টেণ্ট, ক্ৰিকেটটো সকলোৱে ভাল পায়। চেঞ্চুৰী মালা শব্দটো যিটো কয় চেঞ্চুৰী, চেণ্ট, মানে 100 ৰান হ'লেহে তোমাক চেঞ্চুৰী বুলি কয়। ইয়াত একচুৱেলি যদি চাব পাৰা 100টা কাৰ্বন যদি ক'ৰবাত থাকে তেতিয়াহ'লে আমি তাক কি বুলি ক'ম? চেণ্ট। চেণ্ট শব্দটোৰে তাক আমি বুজাওঁ। প্ৰাইমাৰী ছাফিক্স, এইটো আমাৰ কি হ'ব? প্ৰাইমাৰী ছাফিক্স। প্ৰাইমাৰী ছাফিক্সত নৰ্মেল, তোমাৰ যদি ছিংগল বণ্ড থাকে কোনো কম্পাউণ্ডৰ মাজত তে নিশ্চয় সেইটো আমাৰ কি হ'ব? এলকেন। এলকেনৰ ফৰ্মুলা আমি জানোৱেই, CnH twice n plus 2 এলকেন হ'ব। যদি তোমাৰ ডাবল বণ্ড থাকে তেতিয়াহ'লে কি হ'ব? এলকিন। আৰু যদি ট্ৰিপল বণ্ড থাকে তাক আমি কি বুলি ক'ব পাৰিম? এলকাইন। অ'কে, এতিয়া ইয়াৰ লগত আৰু এটা বস্তু জড়িত হৈ আছে। ধৰি লোৱা তোমাৰ নামত, আমিতো নাম পঢ়িমেই এতিয়া, চাম গম পাম, 2টা ডাবল বণ্ড আছে, 3টা আছে, তেতিয়াহ'লে আমি কি কৰিম? যিকোনো বস্তু ডাবল বণ্ড হওক ট্ৰিপল বণ্ড হওক যদি 2টা থাকে আমি কি লিখিম? ডাই। 3টা যদি হয় ট্ৰাই, 4টা যদি হয় টেট্ৰা। তো এনেকৈ আমাৰ আগবাঢ়ি যাব। 5টা হ'লে পেণ্টা, মানে ধৰি লোৱা ডাই ইন, ট্ৰাই ইন, ঠিক আছে, টেট্ৰা ৱাইন, এইটো ষ্টাইলত আমাৰ ষ্টাৰ্ট হ'ব। আৰু ছেকেণ্ডেৰী ছাফিক্স যিটো লাষ্টত হয়, অল ফাংচনেল গ্ৰুপ। এতিয়া চোৱা, মই ফাংচনেল গ্ৰুপটো খুব ধুনীয়াকৈ এটা এটাকৈ তোমাৰ নমেনক্লেচাৰ আমি ইয়াত লিখিম, কিন্তু খাদ্যতে মই কৈ দিছোঁ যে ফাংচনেল গ্ৰুপ আমাৰ এটা প্ৰায়ৰিটি অৰ্ডাৰ এটা থাকে। কাৰণ কি হয়, কিছুমান কম্পাউণ্ডত যদি তোমাৰ 2টা ফাংচনেল গ্ৰুপ থাকে তাক তুমি নাম্বাৰিং কি দিবা? গতিকে তাৰ এটা প্ৰায়ৰিটি লিষ্ট বনাই মই তোমালোকক দি দিছোঁ। এইটো আমি ক্লাছ 10ত 4টা পাইছিলোঁ, মনত আছেনে? প্ৰথমতে আমি কি পাইছিলোঁ? কাৰ্বক্সিলিক এচিড। এটা কাৰ্বক্সিলিক এচিডৰ লিখাৰ ষ্টাইলটো আছিলে অইক এচিড, আমি অইক এচিড বুলি লিখোঁ। কাৰ্বক্সিলিক এচিড এইটো আছিলে। তাৰপিছত আমি পাইছিলোঁ এলডিহাইড, তাৰপাছত আমি পাইছিলোঁ কিটন, তাৰপাছত পাইছিলোঁ আমি এলকহল। কিন্তু এতিয়া আমি যিহেতু হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পলকটো ডাঙৰ হৈছোঁ, গতিকে আমি আগবাঢ়ি যাব লাগিব। মই তোমালোকৰ স্ক্ৰীণত গোটেই 12টা ফাংচনেল গ্ৰুপ কৈ দিছোঁ, তোমালোকে মন কৰিবা। কাৰ্বক্সিলিক এচিড 1 নম্বৰত আছে, 2 নম্বৰত আছে ছালফনিক এচিড, 3 নম্বৰত তোমাৰ এনহাইড্ৰাইড আছে, আমি প্ৰতিটোৰে নাম পঢ়িম। 4 নম্বৰত আছে ইষ্টাৰ, 5 নম্বৰত আছে এলকানইল হেলাইড, 6 নম্বৰত এমাইড, 7 নম্বৰত এলকেন নাইট্ৰাইল, 8 নম্বৰত তোমাৰ আছে এলডিহাইড, 9 নম্বৰত কিটন আছে, 10 নম্বৰত এলকহল আছে, 11 নম্বৰত থায়ল আছে আৰু 12 নম্বৰত এমাইন আছে। গতিকে এতিয়া আমাৰ এই বস্তুখিনি তোমালোকে গোটেই যেতিয়া শিকি ল'লা, তাৰ পাছৰ কিন্তু প্ৰথম কামটো হ'ব নাম্বাৰিং কৰা। এটা নাম্বাৰিংটো আমি শিকি ল'ব লাগিব, তাৰ 2টামান ৰুল আছে। চোৱা, মই নাম্বাৰিঙৰ ৰুলখিনি তোমালোকক কৈ দিছোঁ। ধৰি লোৱা তোমাৰ প্ৰথম ৰুলটো হিচাপতেই যদি মই যাওঁ যে আমাৰ ছাপ'জ এই কম্পাউণ্ডটো আছে, যে আমি ইয়াক নাম্বাৰিং কৰিব লাগে। এতিয়া আমি ঘৰ এটাত কেনেকৈ সোমাব পাৰোঁ? হয় আমাৰ ফ্ৰণ্টৰ ডোৰ নহ'লে বা বেক ডোৰ, আমি মাজত কেতিয়াও জুপিয়াই পৰিব নোৱাৰোঁ। গতিকে এই কম্পাউণ্ডটোৰ নাম্বাৰিং ষ্টাৰ্ট হওঁতে তোমাৰ 3টা অপশ্যন আছে। হয় তুমি এইফালৰ পৰা নাম্বাৰিং কৰিব পাৰা, নহ'লে ইয়াৰ পৰা, বা তুমি ইয়াৰ পৰা নাম্বাৰিং কৰিব পাৰা। তুমি মাজৰ এইকেইটাৰ পৰা নোৱাৰিবা। আৰু যদিও আমি এই 3টা অপশ্যন আছে, তাৰ ভিতৰত কিন্তু আটাইতকৈ লংগেষ্ট চেইনটোহে বিচাৰিবলৈ চেষ্টা কৰিম। এতিয়া ইয়াৰ পৰা যদি মই যাওঁ, চোৱা 1 2 3, মানে এই 3টা আমাৰ লংগেষ্ট চেইন নহয়। মই যদি অকণ এইফালে টুইষ্ট কৰোঁ 1 2 3 4 5, এইটো কিন্তু দীঘল চেইন 5টা। গতিকে আমি এইটো ফ'ল' নকৰোঁ, এইফালে আহিম। এতিয়া কম্পিটিশ্যনৰ পৰা ই গুচিয়ে গ'ল। তাৰমানে এতিয়া হয় তুমি এইফালৰ পৰা ষ্টাৰ্ট কৰিবা, নহ'লে এইফালৰ পৰা। ইয়াত চোৱা 1 2 3 4 নম্বৰতহে মই বেলেগ গ্ৰুপ এটা পাইছোঁ। কিন্তু এইফালৰ পৰা যদি মই যাওঁ 1 2 নম্বৰতে চোৱা মই বেলেগ এটা গ্ৰুপ পালোঁ। চ' 3 4 5, এইটোক আমি লক এণ্ড ৰুল বুলিও কওঁ, যে আমি কাৰোবাক বিচাৰি পালেহে আমি সেইফালেৰে যাম, নিয়াৰেষ্ট পজিশ্যনত থাকিব লাগিব। এতিয়া আমি আৰু এটা ট্ৰাই কৰিব পাৰোঁ। ধৰি লোৱা তোমাৰ এইটো আছে 3টা 4টা বোলে এইটো। এতিয়া তুমি চোৱা, আমি আমাৰ অলপ আগতে শিকিছোঁ, হয় এইফালৰ পৰা নহ'লে এইফালৰ পৰা বা এইফালৰ পৰা কৰিব লাগিব, মাজৰ পৰা আমি নোৱাৰোঁ। এইফালৰ পৰা যদি যাওঁ মই, এইবাৰ চাগে তোমালোকে গমেই পাবা 1 2 নম্বৰতে মই কিবা এটা গ্ৰুপ পাই আছোঁ। এইফালৰ পৰা আহিলে কিন্তু 3 নম্বৰতহে পাম। চোৱা 2 3 এইফালে নাযাওঁ, সৰু হৈ যাব চেইনটো। 3 এইটো তোমাৰ 4 নম্বৰ, এইটো 5 6 আৰু এইটো তোমাৰ 7। চ' আমি এনেকৈ আমি দীঘল চেইনটো চাবলৈ চেষ্টা কৰিম।
কিন্তু ইয়াত আমাৰ আৰু এটা শিকিবলগীয়া আছে যে সদায় দীঘল চেইনো নহয় ধৰি লোৱা মই এই এক্সাম্পলটো যদি লওঁ সাপোজ তোমাৰ লগত এটো আছে ইয়াত ডাবল বন্ড এটা আছে ইয়াত ডাবল বন্ড এটা আছে আৰু এফালে মই যিমান পাৰো হিমান নাম্বাৰ অফ কাৰ্বন দিও একো প্ৰবলেম নাই ইয়াতো আছে তুমি চোৱা যে এটা কথা আমাৰ যে ডাবল বন্ড যদি থাকে আমাৰ এবাৰ পজিশন হয় এফালৰ পৰা পাৰিম নহলে এফালৰ পৰা বা আমি এফালৰ পৰা পাৰিম এটা চোৱা ইয়াত আমাৰ সিঙ্গল বন্ড আছে ইয়াত ডাবল বন্ড আছে ডাবল বন্ডৰ প্ৰায়োৰিটি বেছি হয় গতিকে আমি ডাবল বন্ডৰ পৰা ষ্টাৰ্ট কৰিম তাৰ মানে মই এফালৰ নাভাবো এই কথাটো এটা এই ডাবল বন্ডৰ পৰা যদি ষ্টাৰ্ট কৰো চোৱা 1 2 এফালে যদি যাও মই 3 4 5 পাঁচটা আছে এফালে যদি যাও 3 4 5 6 চাবা 3 4 5 6 এফালে কিন্তু মই দীঘল চেইন পাই আছো কিন্তু আমি হেফালে যাব নোৱাৰো কাৰণ এইফালে তোমাৰ ডাবল বন্ড আৰু এটা আছে ডাবল বন্ডে হওক বা ফাংশনাল গ্ৰুপে হওক আনসেচুৰেশন ফ্যাক্টৰটো আমি মেইনটেইন কৰিব লাগিব তাৰ মানে 1 2 এটো 3 হ'ব এটো 4 হ'ব আৰু এটো তোমাৰ 5 হ'ব আৰু এই গোটেই বস্তুখিনি আমাৰ কি হৈ যাব প্ৰেফিক্স আমি যে এলকাইল গ্ৰুপ পঢ়িছিলো সেইটো গতিকে লংগেষ্ট হ'ব লাগিব কিন্তু আনসেচুৰেশনও থাকিব লাগিব 2 নম্বৰ ৰুলটো চোৱা মই ইতিমধ্যে তোমালোকক ক'লো যে যদি তোমাৰ লগত ইয়াত তোমাৰ ডাবল বন্ড আৰু ইয়াত সিঙ্গল বন্ড থাকে তো নাম্বাৰিং আমাৰ এইফালৰ পৰা হ'ব 1 2 3 4 তাৰ পৰা হ'ব যদি তোমাৰ ধৰি লোৱা 3 নম্বৰ ৰুল আমাৰ সাপোজ ট্ৰিপল বন্ড এফালে আছে তেতিয়া তুমি এইফালৰ পৰা যাব নোৱাৰা এইফালৰ পৰা আহিব লাগিব এটো sp হাইব্ৰিডাইজ বুলি কয় আমাৰ কেমিক্যাল বন্ডিংত আছে হাইব্ৰিডাইজেশনৰ কথাখিনি আমি এইফালৰ পৰা চাম 1 2 3 4 সো বুজি পাই আছা মানে অলপমান মুকু সময় দিয়া অলপ যেতিয়া সময় দিবা ভিডিওখিনি আমি যদি চাওঁ তেতিয়ালে নিশ্চয় আগবাঢ়ি যাব পাৰিম হল এতিয়া চোৱা মই কম্পিটিশন দুটাৰ মাজত যদি ৰাখি দিও যে আমিটো গম পালো ডাবল আৰু ট্ৰিপলৰ মাজত এবাৰ মই কি কৰিলো এটো ট্ৰিপল বন্ড আৰু এটো তোমাৰ ডাবল বন্ড এটা মই এফালৰ পৰা যাম নে এফালৰ পৰা যাম তো তুমি সদায় মনত ৰাখিবা যে আমি সদায় ডাবল বন্ডৰ পৰা যাম 1 2 3 4 হল তাৰ পাছত ধৰি লোৱা এবাৰ মই ফাংশনাল গ্ৰুপ যদি ৰাখো মই এটো মধ্যে কৈছো তোমালোক যে আমাৰ 12টা ফাংশনাল গ্ৰুপ আছে সাপোজ এটা তোমাৰ এলডিহাইড CHO আছে এইবাৰ আমি এফালৰ পৰা যাম নে এফালৰ পৰা যাম ফাংশনাল গ্ৰুপ যতেই থাকে আমি তাৰ পৰা যাম তাৰ মানে 1 2 3 4 এতিয়া মই ইতিমধ্যে যুদ্ধৰ কথা যদি চাবলৈ যাও আমাৰ এতিয়ালৈকে কোন জিকি আছে ফাংশনাল গ্ৰুপ আৰু ইয়াৰ আগলৈকে কোন জিকি আছিল ডাবল বন্ড যদি হিহতৰ মাজত যুদ্ধ হয় ধৰি লোৱা এটো তো এটা কথা মেইনটেইন কৰিবা যে ডাবল বন্ডে থাকক বা ফাংশনাল গ্ৰুপ থাকক প্ৰায়োৰিটি সদায় ফাংশনাল গ্ৰুপে পাব তাৰ মানে এটো আমাৰ শুদ্ধ 1 2 3 4 গতিকে আমি নাম্বাৰিং কৰোতে কোৰ পৰা নাম্বাৰিং কৰিম দীঘল চেইন এটা আমি সিলেক্ট যেতিয়া কৰিম তাত তোমাৰ এই ৰুলটো সদায় ফলো হ'ব যে ফাংশনাল গ্ৰুপে সদায় ফাৰ্স্ট প্ৰায়োৰিটি পাব য'ত আছে তাৰ পৰা আমি ষ্টাৰ্ট কৰিম তাৰ পাছত তোমাৰ ষ্টাৰ্ট হ'ব ডাবল বন্ড তাৰ পিছত ষ্টাৰ্ট হ'ব তোমাৰ ট্ৰিপল বন্ড আৰু তাৰ পাছত ষ্টাৰ্ট হ'ব আমাৰ যিমান প্ৰেফিক্স আছিল এই প্ৰেফিক্সবোৰ ক্লোৰো ফ্লুৰো ব্ৰোমো আয়োডো তাহাতৰ কথা আছে এলফাবেটিক্যাল অৰ্ডাৰ আছে লাহে লাহে আগবাঢ়ি যাম নিয়মবোৰ এতিয়া মই সৰুকে যদি তোমালোকক এক্সাম্পল এটা দিও য'ত ধৰি লোৱা সকলোবোৰ বস্তু আছে আমাৰ লগত নাম এটা চাবলৈ যাওঁ আমাৰ সাপোজ 6টা কাৰ্বন এটা সাইক্লিক কম্পাউন্ড দিছো ইয়াত ধৰি লোৱা এটা ডাবল বন্ড দিছো ঠিক আছে ইয়াত সাপোজ আমাৰ এটা ফাংশনাল গ্ৰুপ দিছো OH ইয়াত আমাৰ সাপোজ ধৰি লোৱা এটা ক্লোৰিন দিছো সো এই নামটো আমি কেনেকৈ কৰিম আৰু মই দেখাম যে আমাৰ IUPAC ফৰ্মুলাটো ফলো হৈছে এতিয়া চোৱা গুটেকেটা কাৰ্বন স্পেশাল নহয় ইয়াত এটা ফাংশনাল গ্ৰুপ আছে ইয়াত এটা ডাবল বন্ড আছে ইয়াতো ডাবল বন্ড আৰু ইয়াত এটা প্ৰেফিক্স এটা আছে হেলো গ্ৰুপ তো ইহতৰ মাজত যদি জাজ কৰো আমি তো গম পাইছিলো ফাংশনাল গ্ৰুপে তোমাৰ নাম্বাৰ 1 প্ৰায়োৰিটি পাব সো ইয়াত আমি 1 দিব লাগিব 2 তুমি চোৱা এফালে যাব নোৱাৰা কাৰণ ইয়াতটো একোৱে নাই ইয়াত কিন্তু ডাবল বন্ড আছে 3 4 চেইনটো কমপ্লিট কৰি দিয়া কেটা কাৰ্বন আছে সাম 6টা এটা ইয়াৰ নামটো লিখিম চাবা তো এই গুটেই যেতিয়া নামটো আমি লিখিম 4 নম্বৰত ক্লোৰিন আৰু সদায় নাম্বাৰিং আমি কাৰ্বনৰ ওপৰত দিও বেলেগৰ ওপৰত নিদিও কিন্তু 4 কি হ'ব ক্লোৰো 4 নম্বৰত যেহেতু তোমাৰ ক্লোৰো পজিশনটো বাছি আছে তাক আমি আগতে লিখিম আৰু কি আমাৰ কি হ'ব প্ৰেফিক্স 4 ক্লোৰো
এতিয়া চোৱা এইটো এটা সাইক্লিক মানে ক্লোজ চেইন আমি যে কৈছিলো ক্লোজ যদি থাকে সাইক্লো শব্দটো দিব লাগিব 4 ক্লোৰো এটো তোমাৰ কি হ'ব সাইক্লো আৰু নামৰ প্ৰথম আলফাবেটটো তোমাৰ কি হ'ব ক্যাপিটেল লেটাৰ হ'ব বাকিবোৰ স্মল সাইক্লো এটা কেইটা কাৰ্বন আছে টোটাল 6টা 4 ক্লোৰো সাইক্লো আচ্ছা মই অকন তলত লিখি দিলে বেছি ভাল হ'ব তোমাক মই দেখাব পাৰিম তেতিয়া চাবা 4 ক্লোৰো সাইক্লো টোটাল কেইটা আছে ওইটো ওয়ার্ড রুট হ'ব হেক্স সাইক্লো হেক্স ইয়াত ডাবল বন্ড আছে কিমান নম্বৰ আছে ডাবল বন্ড 2 নম্বৰ তুমি এনেই লিখি দিলে নহব এটা মোৰ ঘৰৰ এড্ৰেছটো যদি খুধে কাৰোবাক পঠাও এক্সাক্ট মই মোৰ ঘৰতে পাব লাগিব আৰু এনেকুৱা নহয় যে গোটে অঞ্চলত অকল মোৰ ঘৰটোৱে আছে তো তুমিটো গম পাব লাগিব ইয়াৰ পৰা সো ইয়াত তোমাৰ কি হ'ব সাইক্লো হেক্স 2 নম্বৰত কি আছে ড্যাশ নামৰ আগে পিছে ড্যাশ থাকিব 2 ড্যাশ ইন সাবা নাম্বাৰ আগে পিছে ড্যাশ আছে ইন তাৰ পিছত 1ত কি আছে আকৌ ড্যাশ হ'ব 1 ড্যাশ অল এটা কথা মনত ৰাখিবা যে আমাৰ ইয়াত একচুয়ালি এলকিন ইল এটা লিখিব লাগিছিল কিন্তু ইয়াত তোমাৰ ভাৱেল আছে ইয়াতো ভাৱেল আছে গতিকে আমি এইটো কাটি দিম ইয়াত চোৱা 4 ক্লোৰো এটো যে আমি প্ৰথম পঢ়িছিলো আমাৰ কি আছিল সেকেন্ডাৰী প্ৰেফিক্স চাবা সাইক্লো এটো আমাৰ কি আছিল প্ৰাইমাৰী প্ৰেফিক্স হেক্স মানে 6টা কাৰ্বন আছিল আমাৰ ইয়াত সো এটো আমাৰ কি হ'ব ওয়ার্ড রুট আৰু 2 ইন ডাবল বন্ডটো আমাৰ কি আছিল প্ৰাইমাৰী সাফিক্স আৰু একদম লাষ্টত তোমাৰ কি আছিল সেকেন্ডাৰী সাফিক্স সো আইইউপিএসসি এ ঠিক কৰি দিয়া যেটো আমাৰ ফৰ্মুলা আছিল যে প্ৰথম প্ৰেফিক্স হ'ব তাৰ পিছত ওয়ার্ড রুট তাৰ পিছত সাফিক্স হ'ব তো এটো ষ্টাইলত আমি নামবোৰ কৰিম গতিকে এটো জাস্ট বেসিক এটা আইডিয়া দিছো মই ইয়াৰ পাছত আৰু আমি আগবাঢ়ি গৈ আছো চোৱা সো আমি ফাংশনাল গ্ৰুপৰ নামখিনি চাও ফাংশনাল গ্ৰুপৰ তোমাৰ প্ৰথমটোৱে হ'ল আমাৰ কাৰ্বক্সিলিক এসিড কাৰ্বক্সিলিক এসিডৰ আইইউপিএসি যেটো ধৰি দিছে যে তুমি তাক এনেকৈ লিখিব লাগিব যে এলকানোইক এসিড ঠিক আছে এটো আমাৰ আইইউপিএসি দিছে ঠিক আছে আইইউপিএসি এটা তুমি এটা এক্সাম্পল ল'ব পাৰা ফৰ এক্সাম্পল মই যদি CH3 and COOH লওঁ এটা এটা কাৰ্বক্সিলিক এসিডৰ গ্ৰুপ হয় এটা আৰু এটা কেটা কাৰ্বন আছে দুটা সো দুটা হলে এলকেন শব্দটোত দুটা হ'ব তো ইথেন তাৰ পিছত তুমি কি কৰিবা ওইক এসিড লগাই দিয়া তো ইথানোইক এসিড ইয়াক আমি কি বুলি কওঁ এটা কমন নেম আছে জানাই চাগে বহুতে এসিটিক এসিড বুলিও কওঁ যেটো ভিনেগাৰত থাকে এতিয়া তোমাৰ সাপোজ এজ ইউজুৱেল মই যদি কওঁ যে মোৰ লগত তোমাৰ তিনটা কাৰ্বন আছে 1 2 3 ন নাম্বাৰিং আমাৰ এফালৰ পৰা হ'ব সো তিনটা কাৰ্বনক আমি কি বুলি কম প্ৰপানোইক এসিড এতিয়া কেতিয়াবা কি হয় যে H মাত্ৰ এটা হাইড্ৰোজেন আছে HCOOH ইউ কিন্তু কাৰ্বক্সিলিক এসিড হয় এটা যেহেতু আছে ইয়াক আমি কি বুলি কম মিথানোইক এসিড মিথানোইক এসিডক তুমি কি বুলি ক'ব পাৰিবা ফৰ্মিক এসিড ইয়াত যেনেকৈ দুটা কাৰ্বন থকা কাৰণে এসিড শব্দটো আহিছে এসিটিক এসিড এৰিক তুমি ক'ব পাৰিবা ফৰ্মিক এসিড সো এনেকৈ ধৰিলে আমি আগবাঢ়িব পাৰো তো আহা নেক্সট আমাৰ যেটো গ্ৰুপ আছে তাত যাওঁ প্ৰায়ৰিটি অৰ্ডাৰৰ সেকেন্ড গ্ৰুপটো হ'ল তোমাৰ সালফোনিক এসিড সালফোনিক এসিড এটা সালফোনিক এসিড তোমাৰ RSO3H ঠিক আছে এটো ষ্টাইলত আমাৰ থাকিব তো আমি ইজিকে ৰাখিছো বস্তুবোৰ একদম সিম্পলকে যদি ৰাখো CH3SO3H যদি আমাক এটো নাম খুদে একদম সিম্পল আইইউপিএসি তোমাক কি বুলি কৈছে আইইউপিএসি তোমাৰ নামটো লিখিবলৈ কৈছে এলকেন সালফোনিক এসিড বুলি লিখি দিবা মেটো আইইউপিএসি নেম হা সো ইয়াত এটা কাৰ্বন আছে গতিকে এলকেনত যেহেতু পৰিব এটো তোমাৰ কি হ'ব মিথেন আৰু তাৰপিছত তুমি লিখি দিয়া সালফোনিক এসিড মিথেন সালফোনিক এসিড ইয়াত যদি আমাৰ দুটা কাৰ্বন থাকে তেতিয়াহলে তোমাৰ কি হ'ব ইথেন সালফোনিক এসিড তিনিটা হলে প্ৰপেন সালফোনিক এসিড প্ৰায়ৰিটি লিষ্টৰ আমাৰ 3 নম্বৰ যেটো গ্ৰুপ আৰু হেতু অকন দৰকাৰী সো 3 নম্বৰ গ্ৰুপটো তোমালোকে চোৱা এনহাইড্ৰাইড এটো অলপ আনকমন ইয়াত মানে ষ্টুডেন্ট অকন ইজি ফিল নকৰে
এনহাইড্ৰাইড সো এনহাইড্ৰাইডৰ যেটো দেখাত স্ট্ৰাকচাৰ হি তোমাৰ কি হ'ব RC ডাবল বন্ড O আৰু এটা অক্সিজেন C ডাবল বন্ড O R ঠিক আছে এটো হল ফৰমেটত ইৰা এই যে দুটা R লিখিছো এটো তুমি সাপোজ R ড্যাশ দিলা যদি এই দুটা তোমাৰ সিমিলাৰ হয় একেই থাকে তেতিয়ালে নামটো অলপ বেলেগকে লিখিম আৰু বেলেগকে থাকিলে আৰু দুটা যদি তোমাৰ বেলেগ বেলেগ হয় তেতিয়া আমি বেলেগকে লিখিব পাৰিম তো এটো মই কি ক'ব বিচাৰিছো যে সাপোজ তোমাৰ ইয়াত মই CH3 দি দিলো আৰু ইয়াত তোমাৰ CH3 দি দিলো মানে মোৰ কাৰণে এবাৰ দুইটা একে সো একে যদি হয় তাক আমি কি বুলি কম সিমেট্ৰিক্যাল এনহাইড্ৰাইড তো অক্সিজেনটো মাজৰে যদি তুমি সোৱা এফালে যি আছে ইভানখনে একে আছে সিমেট্ৰিক পজিশনত আছে এটা কাৰ্বন টোটাল কেটা কাৰ্বন আছে দুটা সো তুমি দুবাৰ লিখিব না লাগে এবাৰ লিখিলে হল সোৱা ইয়াৰ নামটো হ'ব তোমাৰ ইথানোইক জাস্ট ইথানোইক শব্দটো লিখি দিবা আৰু এনহাইড্ৰাইড বুলি লিখি দিলে আমি গম পাই যাম একচুয়ালি হয় কি আছে ইথানোইক এনহাইড্ৰাইড এটা সোৱা মই এটো আমাৰ সিমেট্ৰিক এনহাইড্ৰাইড হৈ গল মই যদি এফালে চেঞ্জ কৰি দিও ফৰ এক্সাম্পল এটো যদি C2H5 কৰি দিও সোৱা এবাৰ কিন্তু সিমেট্ৰিক হৈ থকা নাই অক্সিজেনটোৰ এফালে যি আছে হেফালে কিবা এটা বেলেগ আছে তো বেলেগ যদি আছে তাৰ লিখাৰ নামটো কি হ'ব সোৱা ইয়াত কাৰ্বন দুটা আছে ইয়াত এটা আছে টোটাল এফালে তিনিটা কাৰ্বন আছে মানে আমি প্ৰপানোইক বুলি ক'ব পাৰো এফালে তোমাৰ দুটা কাৰ্বন আছে ইথানোইক এটা এলফাবেটিক্যালি যদি চাও ই আৰু পি কোন আগত আছে ই সো আমাৰ নামটো কি হ'ব জানা ইহত দুটাৰ কাৰণে ইয়াত যেটো দুটা আছে ইথানোইক শব্দটো লিখিবা আৰু ইয়াত তোমাৰ কেটা আছে তিনিটা আছে তাৰ কাৰণে লিখিব লাগিব প্ৰপানোইক আৰু লাষ্টত তুমি কি লিখি দিবা এনহাইড্ৰাইড শব্দটো লিখি দিলে হ'ল এনহাইড্ৰাইড ন এনহাইড্ৰাইডটো তোমাৰ এনেকুৱা ধৰণৰ হয় এতিয়া আমাৰ প্ৰায়োৰিটি গ্ৰুপৰ যেটো নেক্সট আছে ফাংচনেল গ্ৰুপ হেতু হল তোমাৰ ইষ্টাৰ ইষ্টাৰ এটা খুব ধুনিয়া কেমিক্যাল সুগন্ধিত দ্ৰব্যবোৰ প্ৰস্তুত কৰোতে ইয়াক ব্যৱহাৰ কৰা হয় আৰ্টিফিশিয়াল যেটো তোমাৰ অৰ্ডাৰ হেতু আমি ইষ্টাৰৰ পৰা পাব পাৰো এটা ইষ্টাৰটো আকৌ দেখিবলৈ কেনেকুৱা RC ডাবল বন্ড O আকৌ এটা O থাকিব আৰু R থাকিব তাৰ মানে তোমাক শৰ্টত RCOOR এটো ষ্টাইলত তোমাক দিব পাৰে ইয়াৰ নামটো আকৌ কি হ'ব জানা নাই লিখিবলৈ ইয়াৰ নামটো হ'ব এলকাইল এলকানোৱেট IUPAC এটো তোমাক ফলো কৰাই দিছে কি হ'ব এলকাইল এলকানোৱেট তোমাৰ এটা এক্সাম্পল এটা চাও এটা ধৰি লোৱা এক্সাম্পলটো আমাৰ যদি এনেকুৱা হয় বলে CH3 C ডাবল বন্ড O আৰু তোমাৰ OCH3 ঠিক আছে অক্সিজেনটোৰ এফালে যেটো গ্ৰুপ আছে হেতু তোমাৰ কি হ'ব এলকাইল গ্ৰুপ সো এটা কাৰ্বন যেহেতু আছে ইয়াক আমি কি বুলি ক'ব পাৰিম এই সোৱা এলকাইলৰ জাগাত কি লিখিম মই মিথাইল লিখিম এটো মিথাইল ইয়াত কাৰ্বন কেটা বাছি আছে দুটা সো দুটাৰ কাৰণে কি হ'ব এলকানোৱেট মানে ইথানোৱেট মিথাইল ইথানোৱেট এতিয়া সাপোজ ধৰি লোৱা মই কি কৰিলো এবাৰ আমি চেঞ্জ কৰি দিলো যদি নাম্বাৰ অফ কাৰ্বন সাপোজ মই এফালে তোমাৰ বলে তোমাৰ C2H5 ৰাখি দিলো হল তেৰা এটো নাম কি হ'ব দুটা কাৰ্বন সো এটো আমাক কি বনাই দিবা ইথাইল সো ইথাইল এফালে দুটাই আছে সো ইথানোৱেট এনেকে তোমালকে আগবাঢ়ি যাব পাৰিবা প্ৰায়োৰিটি টেবুলত তাৰ নেক্সট যেটো গ্ৰুপ আছে 5 নম্বৰ গ্ৰুপ আমাৰ হেতু হ'ব এলকানয়ল OYL হেলাইড এলকানয়ল হেলাইড বা বহুত এসিড হেলাইড বুলি কয় ই দেখিবলৈ তোমাৰ এই ফৰ্মটোত থাকে RC ডাবল বন্ড O কাৰ্বনিল গ্ৰুপ এটা থাকিব আৰু হেলোজেন এটা থাকিব হেলোজেন মানে তো গমে পাইছা গ্ৰুপ 17 এলিমেন্ট FCl Br আৰু I এষ্টেটাইনটো ইউজ নকৰে বহুতে সো FCl Br I মোস্টলি তোমাৰ হেলোজেন হিচাপে ইউজ হয় RCOI এক্সাম্পল এটা লোৱা এক্সাম্পল লোৱাৰ আগত এটো কিন্তু ভাল যে আমি এটোৱে ফলো কৰিম CH3 C ডাবল বন্ড O আৰু Br দিছো কাৰ্বন কেটা আছে আমাৰ এটা দুটা কাৰ্বন সো এলকানয়ল সোৱা তো দুটা কাৰ্বনৰ কাৰণে আমাৰ কি হ'ব ইথেন হল ইথেন লিখি দিলা এটো সোৱা ইথেন OYL লিখি দিলা
কি হৈ গ'ল ইথানল ব্ৰি আৰু হেলাইড আছে সো ব্ৰমাইড ঠিক আছে ইথানল ব্ৰমাইড এতিয়া তুমি ইয়াত অলপ আৰু চেঞ্জ কৰিব পাৰা ফৰ এক্সাম্পল মোৰ মন গৈছে এফালে C2H5 দিছো এফালে মই কি দিছো ক্লোৰিন দিছো ওকে সো মই অকণ স্পীডত লিখি বুজাই গৈছো বা মুছি দিছো এই কাৰণে কাৰণ নোটছটো তোমালোকক মই দিমেই গতিকে এবাৰ ভিডিঅ'টো চোৱাৰ পাছত যেতিয়া নোটছটো ফলো কৰিব পাৰিবা আইডিয়াবোৰ আহি যাব এফালে আমাৰ কেইটা কাৰ্বন আছে এটা দুটা তিনিটা আছে সো তিনিটাৰ কাৰণে মই কি কৰিম কোৱা এফালে তিনিটা কাৰ্বনক আমি কি বুলি কওঁ ষ্টাৰ্টিঙত যে পঢ়িছিলোঁ প্ৰপেন হয় নে নহয় প্ৰপেন কলা কোৱাৰ পাছত আমাৰ কি আছে ও এটা আহি যাব চোৱা প্ৰপানইল ইয়াত ক্লোৰিন আছে সো প্ৰপানইল ক্লোৰাইড ওকে সো দিস ইজ এসিড হ্যালাইড ফাংশনাল গ্ৰুপৰ আমি যদি নেক্সট যদি চাবলৈ যাওঁ ফাংশনাল গ্ৰুপৰ আমি যদি নেক্সট গ্ৰুপটো চাবলৈ যাওঁ সেইটো হ'ব তোমাৰ এমাইড সৰি এমাইড সো এমাইড আমাৰ দেখিবলৈ কেনেকুৱা RC+O NH2 এটো পুৰা এক্সাক্ট এটো ফৰ্মেটত থাকিব লাগিব এতিয়া এটো ফৰ্মেটত যেটা থাকিব এমাইড লিখাৰ নাম আছে ইয়াক আমি কি কম IUPAC কি ঠিক কৰি দিছে আমাক এলকেন এমাইড বুলি লিখি দিলেই হ'ল ঠিক আছে এটা কাৰ্বন লোৱা আৰৰ জায়গাত মই CH3 ললো C+O ললো আৰু তোমাৰ ইয়াত NH2 ললো তো C+O আছে NH2 আছে তাৰ মানে এমাইড এফালে এটা কাৰ্বন এটা আৰু এটা কেটা হ'ব তোমাৰ দুটা সো এলকেন সো ইথেন আৰু ওভাৰঅল গ্ৰুপৰ কাৰণে ইথেন এমাইড লিখি দিলা যদি তুমি এফালে ইথেনামাইডটো হল দুটা কাৰ্বন যদি তুমি এফালে C2H5 দিয়া তো আমাৰ কেটা কাৰ্বন হল এটা দুটা তিনিটা হলে আমাৰ কি হ'ব প্ৰপেনএমাইড হ'ব সো প্ৰপেনএমাইড ৰাইট এটো স্টাইলত স্টাৰ্ট হয় এতিয়া অলপ বেলেগকে চাব পাৰা তুমি ধৰি লোৱা ইয়াত মই এই যে নাইট্ৰজেনটো আছে ইয়াত মই বেলেগ এটা দি দিলো সাপোজ CH3 দি দিলো হা আৰু এটা CH3 দিলো তোমাৰ সোইডে RCONH2 নাই মানে দুইটা হাইড্ৰোজেনৰ জায়গাত দুটা বেলেগ তোমাৰ কি আছে মিথাইল গ্ৰুপ আছে তথাপি এনেকুৱা নহয় যে এটো এমাইড হয় এটো এমাইডেই হয় এটা নাইট্ৰজেনত দুটা মিথাইল গ্ৰুপ আছে সো হেতু তুমি মানুহক ক'ব লাগিব এফালে তুমি এটা আৰু CH3 লৈ লোৱাছো তুমি কি বুলি লিখিবা N, N মানে নাইট্ৰজেনত যেহেতু লাগি আছে কাৰ্বন হোৱা হলে আমি 1 2 3 কৈ দিব পাৰিলো হয় কাৰ্বনটো নহয় এটো সো N, N দুটা আছে তোমাৰ মিথাইল N, N ডাইমিথাইল হোৱাৰ পিছত তোমাৰ ইয়াৰ ফলে কেটা আছে দুটা কাৰ্বন আছে সো ইথেন এমাইড ঠিক আছে আমি এটো সেলটো যাব পাৰো আমাৰ পাছৰ গ্ৰুপটো হল তোমাৰ এলকেন নাইট্ৰাইল সো এলকেন নাইট্ৰাইল বুলি ক'ব পাৰা NITRILE এটো মই দেখিবলৈ এটো স্টাইলত থাকিব RCN এতিয়া মই এটা এক্সাম্পল যদি লওঁ ফৰ এক্সাম্পল সাপোজ CH3 আৰু CN সায়ানাইড বুলিও বহুতে জানা গ্ৰুপ ইয়াক কিন্তু তুমি দুই ধৰণে লিখিব পাৰা সোৱা এটা কাৰ্বন কেটা আছে দুটা তো দুটা কাৰ্বন যদি আছে তুমি এটো কি লিখিবা সো এলকেনৰ জায়গাত ইথেন এবাৰ ইটো লিখিব পাৰিবা কাৰণ নাইট্ৰাইলটো তোমাৰ এলফাবেট নহয় ন মানে ভাৱেল নহয় ইথেন নাইট্ৰাইল হৈ গল এটো তোমাৰ IUPAC নেম হা IUPAC নেম হ'ব আৰু যদি তুমি কমনলি বিচাৰা যে কমনলি তোমাৰ না ইয়াক মই সায়ানাইড বুলি কও তেটা তুমি অকল এটো নাম লিখি দিলেই হ'ল এটোক আমি কি বুলি ক'ব পাৰিম মিথাইল অকল মিথাইল আৰু CN ৰ কাৰণে সায়ানাইড মিথাইল সায়ানাইড এটো আমাৰ কি নাম হ'ব কমন নেম হ'ব ঠিক আছে যদি তুমি কাৰ্বনটো ইউজ কৰা তেটা তোমাৰ IUPAC ইউজ হ'ব আৰু যদি তুমি সায়ানাইড শব্দটো ইউজ কৰা তেটা এটো কাৰ্বন নাম্বাৰ একো নধৰিবা দুইটাই সমানে ইউজ হয় তথাপি IUPAC নেম লিখিবলৈ দিলে তো আমি ওপৰলৈ লিখিব লাগিব এলকেন নাইট্ৰাইলৰ পিছতে আমাৰ আহিব এলডিহাইড সোৱা এলডিহাইডটো আমাৰ কি হৈ আছে
এলডিহাইড আমি RCHO বুলি কওঁ ঠিক আছে এতিয়া মই যদি এটা হাইড্ৰোজেন ৰাখো HCHO সো এটো এলডিহাইড CHO গ্ৰুপ দেখিলে গম পাব লাগিব এটা কাৰ্বন আছে সো ইয়াক তুমি ক'ব পাৰিবা মিথানেল বুইছা তো এলডিহাইডৰ আন এটা যেটো IUPAC নেম আমি হেতু কি কৰিম এলকানেল এলকানেল শব্দটো ইউজ কৰিলে হ'ল এই এল শব্দটো লাগে যেনেকৈ আমাৰ মিথানেল এটা তোমাৰ সাপোজ CH3CHO আছে কাৰ্বন কেটা আছে দুটা আছে সো ইয়াৰ নাম কি হ'ব ইথানেল বুঝা ইথানেল যদি তুমি ইয়াক চাব বিচাৰা এটা কমন নেম হিচাপে আমি জানো যে CH3CHO এচিটেলডিহাইড বুলিও ক'ব পাৰি এচিটেলডিহাইড তেনেকৈ তোমাৰ প্ৰপানেল বিউটানেল এনেকুৱা আগবাঢ়ি যাব এলডিহাইডটো আমি ক্লাছ 10 তো পাইছিল ইমান প্ৰবলেম নাই এলডিহাইডৰ পাছতে তুমি কি চাব লাগিব কিটোন কিটোনটো চোৱা কিটোনটো কেনেকুৱা যে C ডাবল বন্ড কাৰ্বনিল গ্ৰুপ থাকিবই আৰু দুটা তোমাৰ এলকাইল গ্ৰুপ থাকিব লাগিব কাৰণ চোৱা এফালে যদি এটা হাইড্ৰোজেন দি দিও এলডিহাইড হৈ যাব তো আমি দিব নোৱাৰো দুইফালে তোমাৰ এলকাইল গ্ৰুপ থাকিব ইয়াত মাজত থাকিব O এতিয়া চোৱা দুটা এলকাইল গ্ৰুপ আছে মই এটা যদি এক্সাম্পল লওঁ ফৰ এক্সাম্পল CH3 C ডাবল বন্ড O CH3 তো দুইটা এলকাইল গ্ৰুপ 1 2 3 তিনটা কাৰ্বন আছে সো তিনটা কাৰ্বন থাকাৰ কাৰণে আমি কি বুলি ক'ব পাৰিম প্ৰপানন তো IUPAC মতে তোমাৰ কি হ'ব নামটো এলকানন এলকানন বুলি কয় ন সো ইয়াত তিনটা কাৰ্বন কাৰণে প্ৰপানন বিউটানন পেন্টানন এনেকৈ বস্তুটো আগবাঢ়ি যাব মই জাস্ট প্ৰিলিমিনাৰী আইডিয়াখিনি তোমালোকক দি গৈছো ইয়াৰ পাছত লাহেকে আমি যেটা এক্সাম্পলবোৰ সলভ কৰিম তেতিয়া গম পাম এবাৰ আমাৰ কিটোনৰ পাছত কি হ'ব এলকহল সো এলকহলটো আমাৰ খুবেই চিনাকি গ্ৰুপ ROH ক্লাছ 10 ত আমি পাইছিলো ইয়াক আমি নরমাল অল বুলি লিখি দিম এলকানল সবা এলকানল ফৰ এক্সাম্পল CH3 যদি আমাৰ OH হয় ইয়াত তোমাৰ কি হ'ব মিথানল OL C2H5 OH এটো যদি আমাৰ ইউজ হয় তেটা তোমাৰ কি হ'ব ইথানল ইথানলটো বহুত ইউজ আছে তোমাৰ মেডিসিনত ইউজ আছে মানুহে এলকহল কনজিউম কৰোতে ইউজ কৰে আমাৰ ভালেখিনি স্যানিটাইজাৰ ডেটল যিমানখিনি কেমিক্যালছ আছে মোস্টলি তোমাৰ ইথানলে ইউজ হয় ইয়াত এলকহলৰ পিছত আমাৰ বাকি থাকিলে লাষ্টৰ যেটো গ্ৰুপ থাইল না দুটা আছে থাইলটো সোৱা থাইলটো তোমাৰ THIOL এলকহলৰ সৰু ভাইক RSH থাইল এতিয়া CH3SH এটো যদি নামটো দি দিও নরমাল এটা আছে মিথেন থাইল লিখি দিলে হৈ গল মিথেন THIOL থাইল দুটা হলে ইথেন থাইল হ'ব আৰু 12 নম্বৰ যেটো গ্ৰুপ হেতু তোমাৰ কি হ'ব আমাৰ এটালৈকে আমি কোনটো ইউজ কৰা নাই হেতু হল এমাইন AMINE সোৱা HS12 ত তোমাৰ এমাইনৰ এটা চেপ্টাৰে আছে একদম লাষ্টৰ চেপ্টাৰটো অৰ্গেনিক কেমিষ্ট্ৰি RNH2 এমাইন আৰু এমাইডৰ মাজত ডিফাৰেন্সটো কি আছে এমাইডত CO2 গ্ৰুপটো আহি যায় ইয়াত নাহে এটা সোৱা R আছে আৰু N আছে ন এটা CH3NH2 এটা আছে তো ইয়াৰ নাম হ'ব আমাৰ মিথেন এমাইন মিথেন এমাইন এতিয়া আমি ইয়াত যদি আৰু অলপ বেলেগ ধৰণে ইউজ কৰো যে সাপোজ তোমাৰ ধৰিলা CH3NH2 ৰ জাগাত মই কি কৰিছো এইফালে এটা CH3 দিছো এইফালে এটা CH3 দিছো সোৱা এটো কিন্তু এমাইন হয় এতিয়া মই কোনোবা এফালেহে নাম্বাৰিং কৰিব পাৰিম এটো সোৱা সাপোজ ইয়াত মই নাম্বাৰিং কৰিছো এটা এক কাৰ্বন এফালটো মই যাব নোৱাৰিম আৰু সো নাইট্ৰজেনত দুটা মিথাইল লগ লাগি আছে ন তো তুমি কি লিখিবা N, ড্যাশ ডাইমিথাইল আৰু এটা আছে ন মিথেন এমাইন ঠিক আছে N, ডাইমিথাইল মিথেন এমাইন তেনেকৈ আমি আগবাঢ়ি যাব পাৰো
তো ওভাৰঅল মই তোমালোকক এটা প্ৰিলিমিনাৰী আইডিয়া দিছোঁ এতিয়া আমি ধৰি লোৱা ট্ৰাই কৰিম যে বন্ড লাইন নোটেশ্যনটো কি হয় তো বন্ড লাইনত আজিকালি তোমাৰ নামবোৰ ইমান কাৰ্বন হাইড্ৰজেন লিখি নাথাকে ডাইৰেক্ট বন্ড লাইন এটা কি দিব এইটো নাম কি কোৱা চ' বন্ড লাইনটো চাওঁ আহা মই কৈছিলোঁ তোমালোকক যে বন্ড লাইন নোটেশ্যনটো খুবেই বেছি ইম্পৰ্টেণ্ট ইয়াত আমাৰ কি হয় চোৱা সাপোজ আমাৰ দুটা কাৰ্বনৰ মাজত সিঙ্গল বন্ড আছে ন দুটা আছে ইয়াক ধুনীয়াকৈ এটা বন্ডেৰে দেখাই দিম দুটা কাৰ্বন মানে ইয়াত দুটা কাৰ্বন আছে এতিয়া ধৰি লোৱা তোমাৰ লগত তিনিটা কাৰ্বন আছে ৰাইট এতিয়া মইতো চেণ্টিমিটাৰ মানে দীঘল কৰিব নোৱাৰোঁ গতিকে এটা কি কৰিম কাৰ্ভ এটা দি দিম চোৱা 1 2 3 চোৱা তিনিটা আছে চাৰিটা থাকিলে তেনেকৈ যাব ধৰি লোৱা এটা চাৰিটা কাৰ্বন যদি আছে তাক আমি এনেকৈ লৈ যাম 1 2 3 4 চোৱা ধৰিব পাৰিছা তিনিটা এতিয়া মই যদি তোমাৰ সাপোজ ধৰি লোৱা ডাবল বন্ড এটা দেখাওঁ সাপোজ দুটা আছে চ' তুমিও এনেকৈ ডাবল বন্ড দুটা দি দিব লাগিব ঠিক আছে যদি মই বোলে ট্ৰিপল বন্ড দেখাওঁ তেতিয়াও তুমি কি কৰিব পাৰিবা ট্ৰিপল বন্ড দেখাই দিব পাৰিবা এতিয়া কেতিয়াবা আকৌ কি হয় এটা হাফ বন্ড লাইন বোলা কনচেপ্ট এটা আছে সেইটো চোৱা সাপোজ মোৰ লগত এইটো আছে ঠিক আছে ইয়াক মই দুই ধৰণে বন্ড লাইন দেখাব পাৰোঁ চোৱা 1 2 3 4 চাৰিটা আছে তুমি হয়তো এনেকৈ দেখাব পাৰা এইটো চোৱা 1 2 3 4 এইটো তোমাৰ ফুল বন্ড লাইন কিন্তু ইয়াক তুমি বিচাৰিলে এনেকৈও দেখাব পাৰা এইটো এনেকুৱা নহয় যে মোৰ চক পেঞ্চিলৰ চিয়াহী কমি গ'ল চ' লাইক সেইটো কাৰণে আমাৰ এইটো হোৱা নাই এনেকুৱা নহয় 1 2 3 4 এইটোক আমি কওঁ হাফ বন্ড লাইন এইটো মানেও সেম ষ্ট্ৰাকচাৰটোৱে বুজাইছে ৰিপ্ৰেজেণ্ট কৰিছে এতিয়া আমি দুই এটা ট্ৰাই কৰোঁ যে একচুৱেলি তোমাৰ কনভাৰ্ট কেনেকৈ কৰে বন্ড লাইন কনভাৰ্জনটো তোমাৰ ধৰি লোৱা আমাৰ কিছুমান মলিকুল দি দিলে এনেকুৱা ধৰণৰ সাপোজ এইটো দি দিলে মই হাইড্ৰজেনবোৰ লগাই দিয়া নাই সকলোতে হাইড্ৰজেন আছে আমি জানো সাপোজ এইটো ক্লোৰিন দি দিলে এতিয়া নাম্বাৰিং কৰিব লাগে আৰু এই গোটেই যেটো আমাৰ ষ্ট্ৰাকচাৰাল ফৰ্মুলা তাক আমি বন্ড লাইনত লৈ যাম চাবা তো নাম্বাৰিং আমি ক'ৰ পৰা কৰিম হয়তো এইটো কাৰ্বনৰ পৰা নহলে এইটো কাৰ্বন আৰু নহলে ইয়াৰ পৰা সো আমি ইয়াৰ পৰা যাম ডাবল বন্ড আছে 1 2 3 4 5 এফালে গ'লেতো খেলাই শেষ হয় গতিকে মই এফালে নাযাওঁ 6 7 তাৰ মানে টোটেল মোৰ 7টা কাৰ্বন আছে তো মেইন চেইনত 7টা কাৰ্বন যেহেতু আছে তুমি ধুনীয়াকৈ 7টা কাৰ্বন আঁকি লোৱা 1 2 3 4 5 6 7 1 আৰু 2 তুমি নাম্বাৰিং লিখি লোৱা 1 2 3 4 5 6 7 1 আৰু 2 ৰ মাজত কি আছে তোমাৰ ডাবল বন্ড আছে 1 আৰু 2 ৰ মাজত ডাবল বন্ড 4 নম্বৰত কি আছে তোমাৰ ক্লোৰিন আছে চোৱা ইয়াত আমাৰ ক্লোৰিন আছে 5 নম্বৰ তোমাৰ কি আছে মিথাইল এটা আছে সো এটো এনেকৈ এটা দি দিলে হলে তো আমাক মিথাইলটো বুজাব বাকিটো সব ঠিকে আছে 1 আৰু 2 ৰ মাজত ডাবল বন্ড তাৰ পিছত চোৱা 3 নম্বৰত তোমাৰ কি আছে এটো বাছি গ'ল নহয় আমাৰ 3 নম্বৰ ইয়াতো তুমি এটো দি দিয়া 3 তাৰ মানে এটো এটা মিথাইল বুজাইছে 3 ত এটা মিথাইল গ্ৰুপ আছে 4 ত এটা ক্লোৰিন আছে মই ওপৰত দিছো 5 ত এটো এটা মিথাইল গ্ৰুপ 6 ত আৰু 7 ত ঠিক আছে এতিয়া ইয়াৰ যদি মই নাম লিখিবলৈ যাওঁ নাম এতিয়ালৈকে আমি লিখা ষ্টাৰ্ট কৰা নাই তথাপি আমি কৰিম এটো ষ্টিল চাবলৈ মন গৈছে নামটো কেনেকৈ লিখিম চোৱা তুমি যদি চোৱা নাম্বাৰিং 1 2 3 4 5 6 7 কিছুমান বস্তু বাছি গৈছে 5 নম্বৰত এটো গ্ৰুপ বাছি গৈছে 3 নম্বৰ এটো বাছি গৈছে ক্লোৰিনৰ ওপৰতো আমি নাম নিলিখোৱে এতিয়া মই তোমাক একদম সিম্পলকৈ কওঁ যে ধৰি লোৱা তোমাৰ বিয়াত যদি তোমাৰ ফ্ৰেণ্ড ৰিলেটিভছবোৰক মাতা বা তোমাৰ কেইজনমান ফ্ৰেণ্ড ৰৈ গ'ল আৰু তুমি এক্স্যাক্টলি যেদিনা বজাৰ কৰিবলৈ গৈছা চাৰিটাত সেই হিয়তক দেখা পাইছা নহয় কি কৰিবা তই ফচিবা তো তুমি নিজৰ যেটো ভুল হেতু ৰখাবলৈ কি কৰিবা আৰে মই এটো তোক চিঠি পঠাইছিলো মই কিন্তু গৈ নাপালে মই মোক ফোন কৰিছিলো ফোনটো নালাগিলে এনেকুৱা ধৰণৰ সৰু সৰু দুই এটা বন্ধুত্বৰ মাজত যেটো কথা হয় তেনেকুৱা ধৰণৰ কথা হ'ব বা হয়তো তুমি তেওঁলোকক একেবাৰে লক কৰি কিনে বোলা চাহ একাপ খাও হ'ব যি আছে চাহ একাপ খাবলৈ মন যাব পাৰা মুঠতে প্ৰায়োৰিটি হিয়তক দিয়া যায় যদি একেখন বজাৰতে তুমি ধৰি লোৱা চাৰিজন তোমাৰ বিয়াত মাতা বন্ধু লগ পালা চাৰিজন বিয়াত নামাতা বন্ধু লগ পালা এই বিয়াত যিকেইটা নামাতিলা ন কিন্তু তোমাৰ পৰম মিত্ৰ হিহতক কিন্তু সেদিনা ইম্পৰ্টেন্স দিয়া যাব টাইমটো দিয়া যায় যে এক্সপ্লেইন কৰা যায় সো তোমাক মই সেইটো কথা একাৰণে কৈছো চোৱা একে কাৰ্বন নাম্বাৰিং পোৱা নাই একে কাৰ্বন ইউ নাম্বাৰিং পোৱা নাই গতিকে ইহত আমাৰ আগত বহিব
বুজিছা নাই এইটো বহিবই এলফাবেটিকেলি চোৱা এইটো এটা মিথাইল এইটো এটা মিথাইল এইটো এটা ক্লোৰ তো 4 নম্বৰত এই যে 4 নম্বৰ পজিশনত ক্লোৰ আছে এলফাবেটিকেলি চোৱা আমাৰ কি হ'ব 4 ক্লোৰ হেতু আমি আগত লিখিম দ্যাটস 3 আৰু 5ত মই যে তোমাক কলো হিহতক আমি কি কৰিছিলো বিয়াত মতা নাছিলো একচুয়ালি নাম্বাৰটো সেই কাৰণে আগতে লিখিব লাগিব প্ৰেফিক্স গুটেই কেটা 3,5 ডেছ ডাইমিথাইল ডাইমিথাইল হৈ গ'ল টোটাল তোমাৰ 7টা কাৰ্বন আছে 7টাক আমি কি বুলি কম হেপ ডেছ 1 নম্বৰ ডাবল বন্ড আছে হেপ ডেছ 1 ইন ঠিক আছে এইটো বাৰু আমি নাম্বাৰিং চাম অলপ পিছত সৰি নমেনক্লেচাৰ আমি চাম নাম কৰাই নাই ৰুলবোৰ শিকি আছো আমি আৰু এটা কথাটো তোমালোকে গম পোৱাই যে একচুয়ালি আমি যিমানে ৰুল নিহিকো প্ৰতিটো প্ৰবলেমত আকৌ নতুন নতুন এটা আমি গম পাওঁ এক্সেপচনেল কেছ থাকে এটা বন্ড লাইন যেহেতু আহিছে দুই ধৰণৰ নামত আমাৰ ছাত্ৰ ছাত্ৰীৰ খুবে কনফিউজন থাকে এটো তুমি লো স্যাৰ এটো মাছৰ নাম কেনেকৈ কৰিম কিন্তু কেমিষ্ট্ৰিত তোমাৰ আকৌ এটো মাছ বুলি চালে নহব ইয়াত মই কেৱল বেলেগ ধৰণৰ বস্তু দেখা পাইছো সো আমাৰ তাতে দুটা সাইক্লিক কম্পাউন্ড আছে ন কিন্তু এই কাৰ্বনটো তোমাৰ কি হৈ গল একদম কমন কাৰ্বন হৈ গল মানে স্পাইৰাল বাইন্ডিংৰ নিচিনা গতিকে আমি কি কৰিম চোৱা এটা সিস্টেমত যোৱা তুমি এই কাৰ্বনটো যত স্পাইৰাল কাৰ্বন বুলি কয় ইয়াৰ এইফালে কেটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা কাৰ্বন এইফালে তোমাৰ কেটা আছে দুটা কাৰ্বন সো নামটো তোমাৰ কি হ'ব চোৱা স্পাইৰো শব্দটো দি দিবা আৰু স্মলৰ পৰা লাৰ্জলৈকে যাব এফালে যেটো দুটা কাৰ্বন আছে 2.5 টোটাল কাৰ্বন চোৱা কেটা আছে এইফালে আমাৰ পাঁচটা এফালে দুটা 7 আৰু এটা বাঢ়িব নহয় অক্টেন বুজিছা তো স্পাইৰো এটো মাছ নহয় সৰু মাছ নহয় আমাৰ স্পাইৰো 2.5 অক্টেন এতিয়া তুমি ইয়াতো অলপমান উস্তাদি মাৰিব পাৰা যেনে ডাবল বন্ড ট্ৰিপল বন্ড ফাংশনাল গ্ৰুপ সব লগাব পাৰা সাপোজ মোৰ মন গৈছে বলে মই ইয়াত তোমাৰ ডাবল বন্ড দি দিছো ইয়াৰ নামটো কি হ'ব তেতিয়া আমি নাম্বাৰিং কৰিব লাগিব তেতিয়া দুটা তিনটা চালে নহব তো নাম্বাৰিং কি কৰিবা সদায় যিফালে সৰু আছে তাৰ পৰা ষ্টাৰ্ট কৰিবা এটো 1 এটো সাপোজ তুমি 1 দিলা বুজিলা এটো তুমি 2 দিলা 3 দিলা 4 দিলা 5 6 7 8 ন আৰামত লিখি দিয়া বাকিটো সব সেম আছে স্পাইৰোই হ'ব এইফালেও তোমাৰ দুটা কাৰ্বন পাঁচটা কাৰ্বন সব ঠিক আছে কিন্তু ডাবল বন্ডটো ক'ত আছে 4 নম্বৰত আছে অক ডেছ 4 ডেছ ইন ৰাইট অক ডেছ 4 ডেছ ইন ইয়াত আমাৰ কি হ'ব আমাৰ ডাবল বন্ড আমি ইউজ কৰি দিব পাৰিম ঠিক তেনেকৈ চোৱা আৰু কিছুমান কম্পাউন্ড আছে যত অকন আমাৰ কনফিউজন হয় যেনেকৈ ধৰি লোৱা মই যদি তোমাক এনেকুৱা এটা ষ্ট্ৰাকচাৰৰ নাম লিখিবলৈ দিও সাপোজ এটো দিলো আৰু এটো দিলো এতিয়া কিন্তু কি হল আগৰটো নিচিনা নহয় অলপমান হলেও বেলেগ কি বেলেগ যে ইয়াত তোমাৰ ব্ৰিজ এখন আছে এই ব্ৰিজিং কাৰ্বন সো ব্ৰিজিং কাৰ্বন আছে গতিকে এটো আমাৰ এই দুটা যেহেতু সাইক্লিক ৰিং আমি ইয়াত স্পাইৰো নহয় বাইসাইক্লো শব্দ ইউজ কৰিব লাগিব সেম এফালে কেটা আছে এটা কাৰ্বন দুটা কাৰ্বন তিনিটা কাৰ্বন বুজিছা আৰু এফালে কেটা আছে এটা আছে মাজত কেটা আছে এটা আছে সো তোমাৰ লিখাৰ ষ্টাইলটো কি হ'ব আমাৰ ইয়াত ডাঙৰৰ পৰা সৰু হৈ যাব ন এফালে তিনিটা আছে 3 ডট মাজত কেটা আছে 1 ইয়াত কেটা আছে 1 সো টোটাল কাৰ্বন আমাৰ টোটাল নাম্বাৰ অফ কাৰ্বন সোৱা কেটা আছে তোমাৰ 1 2 3 4 5 6 7 সাতটা আছে কাৰণ 3 2 5 আৰু এই দুটা আমি ধৰা নাছিলো ন সাতটা সো ইট ইজ হেপটেন তো এটো আমাৰ কি হ'ব বাইসাইক্লো এতিয়া চোৱা বাইসাইক্লো একচুয়ালি তোমাৰ কমন এন্ট্ৰেন্স টেষ্ট কিছুমানত আহে সাপোজ মই এটা যদি জটিল এটা দিবলৈ চেষ্টা কৰো জটিল নহয় অলপ তোমালোকে চেষ্টা কৰিলে হৈয়ে যাব এটো এনেকৈ দিলো এটো এনেকৈ দি দিলো সো ইয়াৰ এটোটো দেখি আমাৰ ভয় লাগি গৈছে কোনটো কাৰ্বন কেটা ক'ত আছে সো আমি কি কৰিম অলপ যিকোনো বিপদৰ পৰিস্থিতিত আমি যেনেকৈ সদায় এখন ঠাণ্ডা হৈ কিনে পেশেন্স লেভেলটো মেইনটেইন কৰি কাম কৰিব লাগে ইয়াতো আমি হেতুৱে বস্তু চাম আমি চাম যে ব্ৰিজখন ক'ত প্ৰথমতে ব্ৰিজটো উলিয়াবা চোৱা তুমি চোৱা যে এটো এটা ব্ৰিজিং পইণ্ট হয় এই কাৰ্বনটো উলিয়াই ল'ব লাগিব এটো এটা ব্ৰিজিং পইণ্ট আৰু এটা ব্ৰিজিং পইণ্ট কোনটো চোৱা ইয়াত কাৰণ ইয়াত বস্তুবোৰ লগ লাগিছে এটো নহয় দেই এইটো ব্ৰিজিং পইণ্ট মানে এই দুটা আমাৰ ব্ৰিজিং পইণ্ট ইয়াক একদম সিম্পলকৈ কৰি দিম চাবা হা এটা দুটা
এইটো হৈ গ'ল এইটো মোৰ ব্ৰিজিং পইণ্ট হা আৰু এই যেটো দীঘল আছে এইটো কাৰ্ভ কাৰ্বনটো ধৰাচোন ইয়াক ধৰা পাৰিছেনে ধৰিব অলপ ধৰি ওপৰলৈ লৈ যোৱা নাই খিনি মাজত সৰু কৰি কিনে এনেকৈ দিলে কিবা প্ৰব্লেম হ'ব মানে একে কথা ৰুটি নিচিনা ন তুমি টানি কিনে আকৌ ঢিলা কৰি দিলা এইফালে এতিয়া এইফালে চোৱা কেইটা আছে ব্ৰিজিং কাৰ্বনত আৰু এইটো এটা ইয়াৰ পৰা এনেকৈ আহিছে চোৱা এটা দুটা এটা আৰু এইটো এটা এইবাৰ কিন্তু আমি নাম কৰিব পাৰিম এইটো দেখিবলৈ অকণ ভয় লাগিল কিন্তু আমি যেতিয়া সিম্পল বনাই ল'লোঁ হৈ গ'ল কি কৰিলোঁ প্ৰথম ষ্টেপত দুটা ব্ৰিজ উলিয়াই ল'লোঁ ব্ৰিজ ক'ত উলিয়াবা যে দুটা য'ত চাইক্লিক ৰিং লগ লাগি আছে হ'ল এফালে এটা দুটা তিনিটা চোৱা এটা দুটা তিনিটা ইয়াক অলপ স্মল কৰি কিনে মাজত দি দিলোঁ আৰু এইফালে তো মোৰ ব্ৰিজিং কাৰ্বন এই দুটা হৈ গ'ল ন এই দুটা আমাৰ ব্ৰিজিং কাৰ্বন এফালে কেইটা আছে এটা দুটা তিনিটা কাৰ্বন আছে এফালে কেইটা আছে এটা দুটা তিনিটা কাৰ্বন আৰু মাজত কেইটা আছে এটা কাৰ্বন সো ইয়াৰ নাম কি হ'ব এজ ইউজুৱেল আমাৰ বাইসাইক্লো এফালে কেইটা আছে 3 এফালে কেইটা আছে 3 মাজত কেইটা আছে এটা ৰাইট আৰু টোটাল নাম্বাৰ অফ কাৰ্বন কেইটা আছে এফালে তিনিটা মাজত এটা কিন্তু এই দুটা বাদ দিছোঁ এড কৰি দিয়া 3 3 6 7 7 2 9 নন এন সো এনেকুৱা ষ্টাইলত ধৰিলে আমি আগবাঢ়ি যায় গতিকে মই এটা কথাই ক'ব বিচাৰিছোঁ যে একচুৱেলি কি হয় যে নাম আমি কেতিয়াও এটা ক্লাছত শেষ কৰিব নোৱাৰোঁ ইনফেক্ট তুমি 10টা ক্লাছ কৰিলে তুমি ক'ব নোৱাৰা যে মই গোটেইখিনি নাম পাৰিম মই ইয়াৰ যেটো নেক্সট ভিডিঅ'ত তাত আমি কি চেষ্টা কৰিম এক্সাম্পলছ লৈ কিনে নিটত অহা জেইত অহা কোনবোৰ আমি টান এক্সাম্পল যেটো বুজি পাওঁতে অসুবিধা হয় সেইটো আমি নেক্সট ক্লাছত জয়েন কৰিম গতিকে মোৰ এটাই ৰিকুৱেষ্ট যে মই অলমোষ্ট যোৱা এটা বছৰ পিছত এই ভিডিঅ'টো দিবলৈ ট্ৰাই কৰিছোঁ তো এতিয়া তোমালোকৰ পৰা অলপ মৰম বিচাৰিছোঁ যে তোমালোকে ভিডিঅ'টো চাবা ভালদৰে কামত লগাবা আৰু কিবা যদি নুবুজা থাকে মোক জনাবা কাৰণ ইয়াৰ নেক্সট যেটো ভিডিঅ' হ'ব তাত আমি গোটেইখিনি নাম যিকোনো তোমাৰ এন্ট্ৰেন্সৰ প্ৰশ্ন হওক আমাৰ এনচিআৰটিৰ প্ৰশ্ন হওক আৰু কিছুমান টান নাম আছে যিবোৰ আমি শিকিবলৈ চেষ্টা কৰিম তাৰ আগত ভিডিঅ'টো শেষ কৰাৰ আগত মই এটা তোমালোকক হোমৱৰ্ক দিওঁ ঠিক আছে কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা আৰু যিয়ে মোক জনাব প্ৰথম তেওঁক মই আমাৰ ফালৰ পৰা পেটাৰ্ণ ক্লাছেছৰ ফালৰ পৰা এটা উপহাৰ দিবলৈ চেষ্টা কৰিম কিন্তু প্ৰথমজনকহে ঠিক আছে কমেণ্ট বক্সত আমাৰ থাকিব ভিডিঅ'টোৰ তলত যোনে নামটো লিখিব পাৰিব তো আমি সকলোৱে জানো এইটো তোমাৰ স্বস্তিকা এতিয়া মই তোমালোকৰ দিয়া হোমৱৰ্ক হ'ল এইটো ঠিক আছে হাইড্ৰক্সি গ্ৰুপ আমি চাৰিওটাতে লগাই দিছোঁ গতিকে ভিডিঅ'টো আকৌ এবাৰ চাবা এই হোমৱৰ্ক হয় তোমালোকৰ নামটো লিখি তলত সাবমিট কৰিবা প্ৰথম শুদ্ধ উত্তৰ দিয়া জনক আমাৰ ফালৰ পৰা উপহাৰ দিয়া ব্যৱস্থা কৰা হ'ব থ্যাংক ইউ সো মাচ লগ পাম